হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু আজি এটা খুব ধুনীয়া পজিটিভ টপিক লৈ পেলাই আহিছোঁ। হাউ টু এক্সপ্ৰেছ গ্ৰেটিটিউড। আমি গ্ৰেটিটিউড কেনেকৈ এক্সপ্ৰেছ কৰিব পাৰোঁ, গ্ৰেটিটিউড মানে হ'ল আমি ধন্যবাদ কেনেকৈ দিব পাৰোঁ, আমি থেংক ইউ কেনেকৈ ক'ব পাৰোঁ। আমাৰ ডেইলি লাইফত আমি সদায় বহুত নেগেটিভ এনাৰ্জি ক্ৰিয়েট কৰি থাকোঁ, কাৰণ কিয় আমি আমাৰ লগত যোনখিনি বস্তু আছে আমি তাক লৈ পেলাই গ্ৰেটফুল নহওঁ, সুখী নহওঁ। আমাৰ ওচৰত যোনখিনি নাই আমি সেইটোৰ ওপৰতহে বেছি আমি ভাবি থাকোঁ, আৰু সেই ভাবি যে থাকোঁ মানে আমাৰ ভিতৰত এটা ডেছপিৰেশ্যন ক্ৰিয়েট হয়, আৰু ডেছপিৰেশ্যন ক্ৰিয়েট হোৱা মানে আমি নেগেটিভ এনাৰ্জি ক্ৰিয়েট কৰোঁ, আৰু নেগেটিভ এনাৰ্জি ক্ৰিয়েট হোৱা মানে আমি ইউনিভাৰ্চেলি নেগেটিভ এনাৰ্জি এৰি দিওঁ। চ' আমি ইন ৰিটাৰ্ণ নেগেটিভ এনাৰ্জি এট্ৰেক্ট কৰোঁ। চ' আমি সদায় লোকৰ লগত কম্পেয়াৰ নকৰি আমাৰ লাইফত ভগৱানে আমাৰ হাৰ্ড ৱৰ্ক কৰাৰ পিছত যোনখিনি দিছে আমি সেইখিনিক লৈ পেলাই হেপ্পী থাকিব লাগে, আমি সেইখিনিক লৈ পেলাই গ্ৰেটফুল হ'ব লাগে। আৰু গ্ৰেটফুল হ'লে আপোনালোকৰ মাজত মানে কি হ'ব, এটা পজিটিভ এনাৰ্জি ক্ৰিয়েট হ'ব। আৰু গ্ৰেটিটিউড এক্সপ্ৰেছ কৰিবৰ কাৰণে এটা সৰু টিপছ দিম, আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব। সেইটো হৈছে আপোনালোকে গ্ৰেটিটিউড জাৰ্নেল ফ'ল' কৰিব পাৰে। আৰু গ্ৰেটিটিউড জাৰ্নেল ফ'ল' কৰিবৰ কাৰণে আপুনি সৰু এখন ডায়েৰী লওক, নতুন ল'ব, আৰু তাৰে ফাৰ্ষ্ট পেজত আপোনালোকে ডাঙৰকৈ থেংক ইউ বুলি লিখক, আৰু নেক্সট পেজৰ পৰা আপোনালোকে আপোনালোকৰ লাইফৰ পৰা যিহক লৈ পেলাই আপোনালোকে গ্ৰেটফুল ফিল কৰিছে আপোনালোকে এটা এটাকৈ লিখি যাওক। খুব বেছি লিখিব নালাগে, কমচে কম এদিনত 3টাকৈ ৰিজন লিখক যিহক লৈ পেলাই আপোনালোকে গ্ৰেটফুল ফিল কৰিছে। ফৰ এক্সাম্পল মই দিছোঁ, আপোনালোকে এনেকৈ লিখিব পাৰে, আই এম ছ' গ্ৰেটফুল ফৰ হেভিং মাই নিউ জব, বা আই এম ছ' গ্ৰেটফুল ফৰ মাই নিউ কাৰ। তেনেকৈ আপোনালোকে যিহক লৈ গ্ৰেটফুল হৈছে আপোনালোকে ধুনীয়াকৈ জাৰ্নেলখনত লিখি যাওক। ডেইলি এটলিষ্ট 3টাকৈ লিখক। আপোনালোকে 1 month হ'লে ট্ৰাই কৰক। তাৰপিছত যেতিয়া আফটাৰ 1 month আপুনি ফ্ৰম ডে 1 আপোনালোকে পঢ়িব জাৰ্নেলখন, আপোনালোকৰ মাজত ইমান বেছি পজিটিভ ফিল হ'ব। সেই পজিটিভ ফিলটো যে আপোনালোকে মানে বুজিব বা ফিল কৰিব, সেইখিনি আপোনালোকৰ পজিটিভ এনাৰ্জিলৈ ক্ৰিয়েট কৰিব। তাৰপিছত আপোনালোকৰ মাইণ্ড, ছ'ল, বডি এভৰিথিং পজিটিভ হৈ যাব, আৰু তেনেকৈ আপোনালোকে মেনিফেষ্টেশ্যন কৰাটো বহুতখিনি হেল্প হ'ব। কাৰণ মই অলৰেডি আগৰ ভিডিঅ'ত কৈছিলোঁৱেই, আমি মেনিফেষ্ট কৰিবলৈ হ'লে আমাৰ যোনটো এনাৰ্জি সেইটো বহুত বেছি পজিটিভ হ'ব লাগিব, মাইণ্ডটো একেবাৰে ৰিলেক্সড হৈ থাকিব লাগিব। সেইটো কাৰণে আপোনালোকে ডেইলি গ্ৰেটিটিউড এক্সপ্ৰেছ কৰা জাৰ্নেলখন ক্ৰিয়েট কৰক। তাৰপিছত আপোনালোকে দেখিব আপোনালোকে নিজে নিজে পজিটিভ হৈ গৈছে, আৰু সকলো বস্তুবোৰ চব পজিটিভে হ'ব। চ' আপোনালোকে এটলিষ্ট এই গ্ৰেটিটিউড জাৰ্নেলখন ফ'ল' কৰক, আৰু মোক জনাবচোন কেনেকুৱা পায়, কি ৰিজাল্ট পায়। আৰু মই বাৰু আকৌ মেনিফেষ্টেশ্যনৰ ওপৰত ভিডিঅ' লৈ আহিম। মই এতিয়া লাহেকৈ এক্টিভ হ'ম। চ' ফাৰ্ষ্ট এইখিনি আপোনালোকে প্ৰেক্টিছ কৰক, তাৰপিছত মোক জনাব। থেংক ইউ ছ' মাছ।